নমস্কাৰ আমাৰ এই আজিৰ প্ৰেছ মিট লোৱাৰ কাৰণটো হ'ল আমাৰ যি টেট আমি উত্তীৰ্ণ কৰিলোঁ এইটো আমাৰ বিটিসি টেট যোনটো হৈ গ'ল এইটোৰ ওপৰত আমাৰ মানে কি চিফ ছাৰৰ লগত কিছুমান কথা ক'বলৈ আছে যে তেওঁ এতিয়ালৈকে আমাক যোনটো 6 শেডিউলৰ টেট হৈ গ'ল বা এলপি বা ইউপিৰ যিখিনি আমাৰ টেট এক্সামিনেশ্যন হৈ গ'ল তাৰ ওপৰত মানে কি তেওঁ আমাক যি মাৰ্কশ্বিট দিব লাগে সেইটো এতিয়ালৈকে দিয়া নাই আৰু যোনটো এসআইইউ প্ৰপ'জেল ষ্টেটত আমাৰ বিটিআৰ পৰা দিছিলে সেইটো তেওঁ এপ্ৰুভ কৰা বা এপ্ৰুভ হোৱা বুলি কৈছে কিন্তু এতিয়ালৈকে তেওঁ এডভাৰটাইজমেণ্ট যোনটো দিব লাগে সেইটো এতিয়ালৈকে তেওঁ দিয়া নাই যোনটো এতিয়ালৈকে দিব লাগিছিলে না মেক্সিমাম তাতে কি কৈছিলে যেতিয়া এপ্ৰুভ হ'ব তেতিয়া মানে তেওঁ সেইটো লগে লগে মানে কি প্ৰচাৰ কৰিব বা এডভাৰটাইজ কৰিব বুলি কৈছিলে কিন্তু তেওঁ এতিয়ালৈকে সেইটো কামটো কৰা নাই আৰু তেওঁ এটা কথা কৈছিলে যে আমাৰ বিটিসিত বা বিটিআৰৰ মানে কি 75% যোনটো মানে ৰিক্ৰুটমেণ্ট কৰিলে না এডুকেশ্যন লয় কিবা বেলেগ বিভাগ লয় সব বিভাগত মানে কি তেওঁ 70% মানে কি ৰিক্ৰুটমেণ্ট কৰিছে বুলি কৈছে কিন্তু আমাৰ ডাটা মতে আমি যোনটো আৰটিআই দিছিলোঁ তো আৰটিআই মতে আমি কি পাইছোঁ মানে কি ইয়াতে 2012ৰ পৰা 2023 লৈকে মানে কি বিটিআৰ ৰিক্ৰুটমেণ্ট বা বিটিআৰ টেটত যোনটো ৰিক্ৰুটমেণ্ট কৰিব লাগে এইটো একবাৰো হোৱা নাই আসাম টেটত যোনে কোৱালিফাই কৰিছিলে 2012ৰ পৰা 2023 লৈকে এইখিনি যিখিনি গেপ আছে সেই গেপত মানে কি তেওঁলোকে 100 বাৰ এডভাৰটাইজমেণ্ট দিলে টোটেল 2019ত দিলে তাৰপিছত 20ত দিলে 21ত দিলে 22তো দিলে এতিয়া 23টো মানে কি দিব বুলি আমি শুনি আছোঁ বা তেওঁলোকে মানে কি কৈ আছে তো এতিয়ালৈকে বিটিআৰ গভৰ্ণমেণ্টে কি কৰি আছে মানে প্ৰমোদ ছাৰ ডাঙৰীয়া তেওঁ কি কৰি আছে এতিয়ালৈকে মানে কি যোনে বিটিআৰ 6 শেডিউল বা 6 শেডিউল টেটত যোনে উত্তীৰ্ণ কৰিলে তেওঁলোকক কিয় এতিয়ালৈকে মানে কি এডভাৰটাইজমেণ্ট দিব পৰা নাই আমাৰ যেহেতু মানে ইমান পোষ্ট খালী আছে না যিখিনি আমাৰ স্কুল আছে এলপি স্কুল আছে এমই স্কুল আছে বিটিআৰ আৰু নন বিটিআৰ লগ লাগি পেলাই আমাৰ মানে কি more than in every district we have more than 700 seats vacant তো সেইটো চালে মানে কি কোকৰাঝাৰত 700 আছে বাক্সাত 700 আছে তো উদালগুৰি থাকিলে তাৰপিছত শোণিতপুৰ থাকিলে আমাৰ যিখিনি নন বিটিআৰ ডিষ্ট্ৰিক্টছ আছে সেইটো তাতেও মানে আমি যদি চাওঁ তো মেক্সিমাম মানে আমাৰ 2000 to 3000 মানে কি আমাৰ পোষ্ট খালী হৈ আছে আৰু তাৰ লগতো মানে কি আমাৰ কি হয় মানে কি আমাৰ টোটেল পাছ আউট যোনটো ষ্টুডেণ্টছ হয় বা কেণ্ডিডেটছ হয় সেইটো হয় 19,000 প্লাছ তো 90,000 প্লাছ পাছ কৰা টেট উত্তীৰ্ণ কৰা কেণ্ডিডেটছ থাকিও তেওঁ কৈ আছে যে এইটো মানে কি কাফি নহয় বা কম হৈ আছে আমি যদি চাব যাওঁ আমাৰ পোষ্টটো মানে কি আমাৰ পোষ্টটোহে কম হৈ আছে কেণ্ডিডেটছো কম হোৱা নাই আৰু তেওঁক আমি যেতিয়া কওঁ মিডিয়াৰ থ্ৰু বা কিবা লগ ধৰি যেতিয়া কওঁ তেওঁ মানে কি মিডিয়াত আহি এইটো সদায় মানে কি অলপ বেলেগ ফালে মানে লৈ যাব খোজে তেওঁ মানে মই আমি আমাৰ যি টেট উত্তীৰ্ণ কৰা এছ'চিয়েশ্যন তাৰ পৰা আহ্বান জনাব খোজোঁ যে আমাক সোনকালে কি বিটিআৰ টেটৰ বা 6 শেডিউলৰ যিখিনি এডভাৰটাইজমেণ্ট দিব লাগে যিহেতু 2012ৰ পৰা দিয়া নাই 2019 লৈকে দিয়া নাই 2023 লৈকে দিয়া নাই তো সেইটো মানে কি তাড়াতাড়িকে বা জলদি সেইটো মানে কি এডভাৰটাইজ কৰিব লাগে বুলি আমি অনুৰোধ কৰোঁ কাৰণ বিটিআৰৰ আমাৰ চিফ ছাৰে মানে কি এতিয়া প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই আমাক মানে কি যোনটো আমাক প্ৰমিছ কৰিছে যে সোনকালে সেইটো দিব তো আমি এইটো শুনি আছোঁ মোটামুটি কি 6 মান্থ 7 মান্থছৰ আগৰ পৰা কিন্তু এতিয়ালৈকে তেওঁ মানে কি তাৰ ওপৰত এটাও ভালকৈ মিডিয়াত ভালকৈ ক'ব পৰা নাই বা কথাটো মানে কি জনোৱা নাই সেইকাৰণে আমি অনুৰোধ কৰোঁ যে সেইটো বস্তুটো সোনকালে আমাক কি এপ্ৰুভ যোনটো এসআইইউৰ পৰা এপ্ৰুভ যোনটো পোষ্ট হৈছে ষ্টেটে যোনটো এপ্ৰুভ কৰিছে এইটো সোনকালে কি এডভাৰটাইজ কৰিব লাগে তাৰ লগতে আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি মানে ভেকেণ্ট পোষ্ট আছে সেইটো এটা ডাটা কালেক্ট কৰি পেলাই সেইটো মানে কি সোনকালে যিখিনি ভেকেণ্ট পোষ্ট আছে সেইটোৰ কাৰণে আমাক মানে কি এডভাৰটাইজমেণ্ট কৰিব লাগে বুলি আমি অনুৰোধ জনালোঁ আমি আমাৰ টেট উত্তীৰ্ণ কৰা এছ'চিয়েশ্যনৰ পৰা আমি আমাৰ বিটিচিৰ চিফ বা বিটিআৰৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁক আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ 2003ৰ পৰা আমি 3বাৰ একৰ্ড পালোঁ কিন্তু এতিয়ালৈকে আমি কি স্কুল লেভেলত একো ডেভেলপমেণ্ট দেখা নাই বা দেখি পোৱা নাই এতিয়া আমি কি দেখি আছোঁ মানে কি যিখিনি বড়ো মিডিয়াম স্কুলছ আছে
তাত বা SMS মিডিয়াম স্কুলছ আছে LP স্কুল আছে তাতে মানে কি অকল সিংগল টিচাৰ হৈ আছে আৰু যদি সিংগল টিচাৰ হৈ থাকে তেতিয়া মানে কি হ'ব আমাৰ যিখিনি ডেভেলপমেণ্ট ৰুট লেভেলত হ'ব লাগে সেইটো ডেভেলপমেণ্টটো মানে কি কমকৈ হ'ব আমাৰ যেহেতু মানে কি অঞ্চলটো হ'ল আমাৰটো ইমান ডেভেলপ নহয় আমি ডেভেলপ হ'বৰ কাৰণে কি হ'ব লাগিব ৰুট লেভেলটো মানে ষ্ট্ৰং হ'ব লাগিব যদি ৰুট লেভেলটো ষ্ট্ৰং হয় তেতিয়াহে আমি যি তেওঁ সপোন দেখি আছে সুপাৰ 30 সুপাৰ 50 সেইটো কেতিয়া মানে সক্ষম হ'ব যেতিয়া আমাৰ ৰুট লেভেলটো মানে কি ষ্ট্ৰং হ'ব আমাৰ ৰুট লেভেল ষ্ট্ৰং হ'লে আমাৰ মানে স্কুলিং আমাৰ হাই স্কুলিং আমাৰ হাই ছেকেণ্ডাৰী আমাৰ মাষ্টাৰ্ছ বা আমি যিখিনি আমাৰ ইঞ্জিনিয়াৰিং ডক্টৰ আমি হ'ব বিচাৰোঁ সেইটো মানে কি ষ্ট্ৰং হৈ যাব আৰু তেতিয়াহে মানে কি তেওঁ যি সপোন দেখিছে সেইটো মানে কি সফল হ'ব তো আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যে সিংগল টিচাৰ আছে এই সিংগল টিচাৰ স্কুলবিলাকত যিখিনি ভেকেণ্ট পোষ্ট তাতে মানে কি সোনকালে আমাৰ যিখিনি উত্তীৰ্ণ কৰা টেট কেণ্ডিডেটছ আছে তেওঁলোকক মানে কি ফিল আপ কৰিব লাগে আৰু তেওঁৰ কাৰণে কি তাৰ বাবে আমাৰ মানে কি যিখিনি এডভাৰটাইজমেণ্ট কৰিব লাগে যিখিনি পোষ্ট লাগে আমাৰ কেণ্ডিডেটছটো চাই পেলাই সেইটো মানে কি সোনকালে অতি সোনকালে সেইটো মানে কি এডভাৰটাইজ কৰিব লাগে বুলি আমি অনুৰোধ জনালোঁ শুনি আছোঁ যে আমাৰ যিখিনি ভেকেঞ্চি পোষ্ট ওলাব আসাম চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা তাতে 15,000 প্লাছ পোষ্ট LP ME যিখিনি আমাৰ ভেকেণ্ট পোষ্ট আছে সেইটো মিলি পেলাই টোটেল 15,000 পোষ্ট ওলাব বুলি তেওঁ ৰণোজ পেগু ডাঙৰীয়া বা ডক্টৰ ৰণোজ পেগু আমাৰ এডুকেশ্যন মিনিষ্টাৰ তেওঁ মানে কি আমাক কৈছিলে বা তেওঁ জনাইছিলে কিন্তু এতিয়া তাতে আমি যদি চাব যাওঁ কি হ'ব তাতে 15,000 প্লাছ যিখিনি ভেকেঞ্চি পোষ্ট ওলাব বা ভেকেণ্ট পোষ্ট ওলাব তাতে মানে কি আমাৰ BTR যিখিনি ভেকেণ্ট পোষ্ট থাকিব সেইটো মানে কি ইনক্লুড নহয় তো সেইটো চালে আমাৰ কি হয় আমাৰ BTR যিখিনি অঞ্চলত যিখিনি স্কুলছ থাকিব বা যিখিনি ডেভেলপমেণ্ট হ'ব লাগে তো সেইটো যদি চাব যাওঁ আমাৰ সেইটো ডেভেলপমেণ্টটো কমকৈ হ'ব আৰু এটাই অনুৰোধ যে তেওঁ সেইটো অতি সোনকালে আমাৰ যিখিনি এডভাৰটাইজমেণ্ট দিব লাগে সেইটো সোনকালে দিয়ক নহ'লে কি হ'ব এইটো এটা শ্ল' পয়জনৰ নিচিনা কাম কৰিব কাৰণ কি হৈ আছে আমাৰ BTR ৰিজনত যিখিনি আমাৰ স্কুলছ আছে LP স্কুলছ আছে বা UP স্কুলছ আছে সেইটোত কি হৈ আছে ষ্টুডেণ্টছবিলাক মানে কি ছিংগল টিচাৰৰ কাৰণে মানে কি কষ্ট পাই আছে আৰু সেইটো দেখিলে কি হ'ব এটা সময়ত মানে কি সব শেষ হৈ যাব আৰু যদি এনেকুৱা চলি থাকে তেতিয়া মানে কি আমাৰ অল ৰাউণ্ড ডেভেলপমেণ্ট নহ'ব আৰু বিশেষকৈ এডুকেশ্যন লেভেলত মানে কি ডেভেলপমেণ্টটো অতি বহুত কম হ'ব মানে আৰু সেইটো যদি চাওঁ তেতিয়া আমি সেইটো বিচাৰোঁ যে তেওঁলোকে মানে কি বেলেগ কামটো বাদ দি পেলাই মানে কি যিখিনি আমাৰ এডুকেশ্যন ছেক্টৰত কাম কৰিব লাগে সেইটো অতি সোনকালে মানে কাম কৰিব লাগে লগতে মই এইটো এটা আৰু অনুৰোধ যে আমাৰ যিখিনি প্ৰব্লেমছ আছে এডুকেশ্যন অকল এডুকেশ্যন ছেক্টৰত নহয় যিখিনি আমাৰ প্ৰব্লেমছ আছে BTR ৰিজনত এডুকেশ্যনৰ লগত মানে ইকনমিকেল হওক ছ'চিয়েল হওক তো সেইবিলাক বস্তু তেওঁ চাব লাগে আমি এইবিলাক বেছি নকওঁ আমাৰ আজিৰ প্ৰেছ মিটটো হ'ল অকল এডুকেশ্যন ছেক্টৰৰ বিষয়ত কাৰণ আমি যিহেতু টেট উত্তীৰ্ণ কৰিলোঁ আৰু সেইটোৰ ওপৰত মানে কি আমাক অতি সোনকালে মানে কি এডভাৰটাইজমেণ্টটো দিব লাগে বুলি মই অনুৰোধ জনালোঁ दिनै प्रेस मिट लाबोफिननायनि जाहोनानो जाबाय जोङो थांनाय साननै सिगां जोङो बिथां मानाव गेदेर रणोज पेगुनि जों जा फेसबुक पेज बिथांनि दारै बिथांनि जा पस्ट बिनिफ्राय जों रोखायै मिथिनाय जे जोंनि जा BTR एबा BTCनि जा बाक्सा डिस्ट्रिक्ट अदालगुरि डिस्ट्रिक्ट चिरां डिस्ट्रिक्ट क'क्राझार डिस्ट्रिक्ट बेफोरनिफ्राय गोबां फरायसालिया दिनै मा सरजाबनायनि लामायाव दङ नाथाय बेयाव आरो रोखायै दिन्थिबावदों जे दिनै जोंनि फरायसालिनि जा प्राइमारि लेभेल बा लेभेलनि जा फरायसालि बेनि जा एनरलमेन्ट जा फरायसानि अनजिमा बेफोरो जोबोर खम बिबां दिनै बे फरायसालिनि बे एनरलमेन्टआ खमायलांनायनि जाहोनफोरा दिनै बिथाङाबो रोखायै मिथिगौ आरो फरायसालिया थैनायनि जाहोनफोरखौ बा इश्युसफोरखौ बिथां मानाव गेदेर जोंनिनो CM बिथां प्रमद बर'आबो मोजाङैनो मिथिगौ मानो होनबा बिथाङाबो मोनसे समाव बे फरायसालिनि बे इश्युसफोरखौ लानानै गोबां धरना होबोदोंमोन आरो बिथाङा गोबां धरनायाव बाहागो लानानै फरायसालिनि बा टिचार रिक्रुटमेन्ट बा सोनाय होनांगौ होननानै बिथाङा गोबां धरनायाव गोबां बाथ्रा बुंसोलायनानैखौ जों नुनो मोन्दोंमोन नाथाय दिनै जोङो दुखु मोननाय खोथाया बेसोदि दिनै बिथाङा गाव मिथिसेयावबो
दिनै जोंनि बे जा एनरलमेन्टनि खमायनायनि जाहोनफोरखौ मिथिसेयावबो दिनै फरायसालिनि थैनायनि जाहोनफोरखौ मिथिसेयावबो बिथाङा दिनैसिमबो जे प्राइमारि लेभेलाव बा टिचार रिक्रुटमेन्ट होनांगौ बेनि सायाव बिथाङा खामानि मावनायखौ जों लेहेमिया नुनाय मोन्दों। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बाइगिरि बिथांमोननो आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्रि, गंनि हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो हागोन।